এতিয়া বাজিছে 7:30 বা 8টা বাজিলে বন্ধুসকল আৰু এয়া দেখিছেনে কাপোৰ কানি আনি কিনে ক'ত কেনেকৈ আছে ইয়াৰ আজি ফাইনেলি টিংপাত লগাই দিয়া হৈ গৈছে ঘৰটো। এইফালে দেখিছেনে বহুত ৰাতি হৈ গ'ল, 8টামান বজাৰ সময় হৈ গৈছে। আজি মানে এনেকৈ থাকোঁ বুলি ভাবিছোঁ। এইফালে আমাৰ বেটাও কাম কৰি আছে, বেটা আৰু খুৰীয়েক সেইফালে কাম কৰি আছে আৰু এইফালে গোটেই দৰ্জা খিৰিকী চবৰে মানে কোনে কেনেকৈ পায় চবফালে মানে কি হ'ল নিজৰভাগে নিজেই আৰু কাৰেণ্টটো আজিয়ে লগাইছোঁ, কাৰেণ্টটো জাষ্ট অলপ আগত লগাইছোঁ। এইফালেও দাদাজনে দৰ্জা ফিটিং কৰি আছে, জাষ্ট কাৰেণ্টটো ইয়াৰ এনেকৈ মানে কি হ'ল কাম চলিবৰ কাৰণে লগাই থৈ দিছে আৰু এনেকৈ। আৰু এয়া হৈছে বৰ্তমান ৰাতিপুৱা প্ৰথম এয়া নিব আহিছোঁ প্লাইবোৰ্ড আৰু টিংপাত প্ৰথম কাম। তাৰ পাছতে ফাইনেলি এইফালে মানে কি হ'ল ইমাৰ্জেঞ্চি লগাই দিছোঁ যে কাঠ চাঠ বিচাৰিছিলোঁ নাপালোঁ। তাৰপিছত ইমাৰ্জেঞ্চি মই যাবই লাগে অহাকালি, সেইবাবে আজি বাঁহ কাটিও মানে কি হ'ল লগায়ো টিংপাত চিংপাত আনিও মানে কি হ'ল মানে এতিয়া লগাব লাগে। সেইবাবে একদম তাৰমানে কি হ'ল মোৰ সন্দেহে ডাউট হৈ গৈছে, মানে পাৰিম নোৱাৰিম, আজি পাৰিম নোৱাৰিম বহুত ডাউট। আৰু মানে কি হ'ল কাইলৈ মোৰ 11টা বজাত ট্ৰেইন আছে, মানে কি হ'ল যাবই লাগে মানে ঘৰলৈ। চৰি ঘৰলৈ নহয়, মানে কাম কৰা ঘৰৰ সেয়া নাই, একদম মানে বেলেগ এটা ঘৰ বুলি ক'ব লাগিব। কি হ'ল তাৰমানে মনটো ডাউট হৈ গৈ আছে, আজি হ'বগৈ নহ'বগৈ, হ'বগৈ নহ'বগৈ। মানে কি হ'ল খুব মানে কম দিনৰ ভিতৰত ছুটি লৈ কিনে আহিছিলোঁ ন, আৰু যিটো কাম কৰি থাকোঁ মানে কি হ'ল বেলেগ মানুহ কৰিব নোৱাৰে। সেইবাবে কি হ'ল মানে কি হ'ল মোক ছুটি দিবও বিচৰা নাছিলে। তথাপিও কিবা কিবি কৰি মেলি মানে কি হ'ল ছুটি টুটি লৈ কিনে বহুত কম ছুটি লৈ কিনে পাইছোঁহি। বাকী চাই থাকক আপোনালোকে মোৰ ভিডিঅ'টো, একদম স্কিপ নকৰিব। গম পাইছে বেলেগৰ নিচিনা যি টি ভিডিঅ' নবনাওঁ, মোৰ যিটো অৰিজিনেল হয় যি হয় নিজৰ পিন্ধিবা কিবা কিবি বনাই থাকোঁ। আপোনালোকে কেনেকুৱা পায় নাজানো বাৰু চাই, তথাপিও এটা কমেণ্ট কৰিব। যদি নতুন হয় মোৰ পেজটো ফ'ল' কৰি দিব। আৰু ময়ো নতুনকৈ বনাইছোঁ, আশা কৰিছোঁ মানে কি হ'ল বেলেগৰ নিচিনা বনাব নাজানো বাৰু, যিমানখিনি পাৰোঁ সিমানখিনি আৰু মানে কি হ'ল বনাই আছোঁ। বাকী এইফালে দেখিছে নে এইয়া বৰ্তমান এটা ছাইড হৈ গ'ল দেই, এটা ছাইড হৈ গ'ল। ভিডিঅ' কৰি থাকিবলৈ কি হ'ল মানুহ চানুহ নাই, আৰু সেইও মানে কি হ'ল দেখাজনী পূৰা কাম কৰিয়ে আছে। আৰু আজি হৈছে যোৱা দিনটো, এইফালে ৰাতিপুৱা আন্ধাৰতে উঠিও আৰু দুটাই আছোঁ। বেটা আছিলে, বেটাও গ'লগৈ। এইফালে কি হ'ল একদম কাঠ খালোঁ আৰু লাল চাহ, যিহেতু লাল চাহ খাই খুব ভাল পাওঁ আমি দুয়োটাই লাল চাহ খাই ভাল পাওঁ। এইফালে মানে ৰাতিপুৱা যোৱাকালিতো ভিডিঅ' বনাবৰ কাৰণে কি হ'ল কামৰ হেৰিয়ত মানে কি হ'ল কামৰ ভিতৰত ভিডিঅ' বনাব নোৱাৰিলোঁ। বাকী ইমানেই আৰু তাৰ পাছত কি হ'ল এইফালে ফাইনেলি এতিয়া ওলাইছোঁ। এতিয়া বজিলে 11টা বজিলে, 11:30 বজিলে আৰু ওলাইছোঁ। সেইফালে ঘৰটো সেয়া চাওকচোন, আৰু এইফালে অলপ দেখাই দিছোঁ তেনেকৈ। কি কওঁ আৰু নিজৰ টকাৰে বনাইছিলোঁ, বেছি